আপোনালোকে বাৰু বেহাৰবাৰী আউটপোষ্ট চায়নে? যদিহে চায় তেন্তে তৰামাইক নিশ্চয় চিনি পায়। তেওঁৰ অভিনয় আপোনাৰ ভাল লাগেনে? অসমৰ হাজাৰ হাজাৰ মানুহে তেওঁৰ অভিনয় ভাল পায়। কিন্তু তেওঁ অভিনয় কৰাৰ লগতে এগৰাকী সুন্দৰ গায়িকাও। তেওঁৰ লক্ষ্য আছিল এগৰাকী ভাল গায়িকা ৰূপে নিজক প্ৰতিষ্ঠা কৰাৰ। কিন্তু তেওঁ অভিনয় জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে যদিও বৰ্তমান তৰামাই ওৰফে সীমা বৰুৱাই এটা গান গাই উলিয়াইছে। গানটো যোৱা 10 জানুৱাৰীত মুক্তি লাভ কৰে আৰু গানটিৰ নাম হৈছে ঠেকেচি মেকেচি। এই গানটো সীমা বৰুৱা অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰিছে। আপুনি বাৰু কি ভাবে? অভিনয় জগতত সকলোৰে পৰিচিত সীমা বৰুৱাই গানেৰে অসমবাসী ৰাইজক মোহিব পাৰিবনে? সীমা বৰুৱাৰ এই ঠেকেচি মেকেচি গানটো আপোনালোকে শুনিলেনে? অসমবাসী ৰাইজে বাৰু সীমা বৰুৱাই এই গান আদৰি ল'বনে? আহকচোন আমিও এই গানটি অলপ শুনি চাওঁ।